হাতী মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ খাদ্যৰ সন্ধানত অহা বন্য হস্তীয়ে চলাইছে ত্ৰাস গোৱালপাৰাৰ লক্ষীপুৰত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে পেটৰ তাৰণাত লক্ষীপুৰত দেখা গ'ল হাতী মানুহৰ সংঘাতৰ এক ভয়ংকৰ দৃশ্য প্ৰায় ৫-৬ মাহ ধৰি এক বৃহৎ বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই আহিছে অঞ্চলটোত প্ৰায় ১৭টাকৈ হাতীৰ এক বৃহৎ জাকে আবেলি প্ৰায় ৫ মান বজাত উন্নত জাতৰ শীতকালীন ধান খেতিত নামি এফালৰ পৰা তহিলং কৰি আহিছে লক্ষীপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ দাঁতিকাষৰীয়া গোৱালগুৰি গাঁৱৰ ধামৰ ৰিজাৰ্ভৰ খেতিত এতিয়া ধান খাই এক প্ৰকাৰৰ তাণ্ডৱ চলাইছে হাতীৰ জাকটোৱে আবেলি হোৱাৰ লগে লগে হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত গোৱালগুৰি বনাঞ্চলৰ পৰা ওলাই আহি পুনে পুনে ধান খেতিত নামি তহিলং কৰিছে এক প্ৰকাৰে কৃষকৰ মূৰত যেন এতিয়া ৰামটাঙোন সোধাইছে আনহাতে হাতীৰ জাকটোক চাবলৈ আকৌ কিছুদিন ধৰি নিতৌ এনেদৰে ভিৰ কৰে সহস্ৰাধিক জনতাই কৃষক ৰাইজৰ অভিযোগ অতদিনে হাতীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগেও লোৱা নাই কোনো পদক্ষেপ আৰু বহুত নিছে আগৰ বহুত বাৰ নিছে কিন্তু চৰকাৰে কোনো পদক্ষেপ নিয়া নাই বোলাছে কি পদক্ষেপ নিয়া নাই কি পদক্ষেপ নিছে ফৰেষ্টাৰ তাত গৈছো ফৰেষ্টাৰ কয় সেইবিলাক ৰিজাৰ্ভত কাই আবাদ কৰিব গৈছে ৰিজাৰ্ভত কাই তোমাক ঘৰ বনাব গৈছে এনেধৰণে আৰু উল্টা দম দিয়ে আমাক আমি কি ফৰেষ্টাৰ ৰেঞ্জাৰে দিয়ে নিজে দিয়ে আমি যাওঁ যাই আনে আমি আৰু ঘূৰি আহোঁ তাহাঁতো আহি আনা এই অলপ ঘূৰা ঘূৰি কৰি আনে সিহঁতে আৰু গুচি যায় কিমান দিন ধৰি আছে হাতীকেইটা হাতী কটাতো আমি প্ৰায় 1 বছৰে হ'ল চালি ধান খাই গ'ল আৰু ফিৰ চাইনাছে আবাদ কৰিছো চাইনাছে খাই আৰম্ভ কৰিছে তোমাৰো ইয়াতে খেতি আছে নেকি মোৰো কৰিছো কেইবিঘা খেতি কৰিছে 3 বিঘা তোমাৰো ধান আমাৰো ধান নষ্ট কৰিছে এনেকৈ আৰু কত আৰু ৰিকুৱেষ্ট কৰিম চৰকাৰৰ তাত আমি ইমান দুখীয়া মানুহ কষ্ট কৰি এনে এই আবাদ খেতি বাড়ি করছো এই এক মুঠা যদি ধানে কাটবা নোৱাৰে কি কি আশায় আমি খেতি বাড়ি কৰিম আনহাতে বন বিভাগে ৰাইজৰ উত্থাপিত অভিযোগ একেমুখে নস্যাৎ কৰি হাতীৰ জাকটোক নিয়ন্ত্ৰণৰ বাবে সময়ে সময়ে ব্যৱস্থা গ্ৰহণ কৰি অহাৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে আমি ৰাইজৰ মানুহক আপোনাৰ আজি ইমান দিন ধৰি যিমান দিন আছিলে আৰু যিমান দিন হাতীকেইটা আছে আমি আমাৰ ৰেঞ্জৰ ফালৰ পৰা বম কেৰচিন আদি যোগান ধৰি আছো ৰাইজৰ মানুহক যে যিসকলে আহে তেখেতসকলক আমি প্ৰায় বম আৰু কেৰচিন গোটেইখিনি দিওঁ আৰু মানে নহয় আমিতো চাওক আমাৰ যেতিয়া কিবা এটা অনিষ্ট হয় তেতিয়া আমি চৰকাৰীভাৱে তেখেতসকলে এপ্লিকেশ্যন দিলে আমি সেইটোৰ যিখিনি আমাৰ চৰকাৰী মানে সাহায্য সেইখিনি দিয়া যায় কিন্তু এতিয়া বৰ্তমান য'ত হাতীখিনি আছে সেইখিনি আমাৰ ধামৰ ৰিজাৰ্ভৰ ওচৰত যিটো ধামৰ বিল আছে সেইখিনি আমাৰ এনক্ৰচমেণ্ট এৰিয়াত আপোনালোকে তেখেতসকলে ধান খেতি ৰুইছে ধান খেতিখিনিত বৰ্তমান হাতীখিনি আহিছে তো দিনৰ ভাগত গধূলি হাতীখিনিয়ে ধানখিনি খাই পেলাই আৰু ওচৰত নিয়াৰেষ্ট যিখন আমাৰ ধামৰ ৰিজাৰ্ভ আছে তাত যাই পেলাই আৰু সোমাই থাকে আৰু তেনেকৈ হয় বনাঞ্চলত সোমাই নাই আমিতো ধৰক চাওক আমিতো ডেইলি আপোনালোকে গ'লে ৰাইজৰ মানুহক সুধিলে কিছুমান গাঁৱৰ মানুহত গ'লে আপোনালোকে ডেইলি গমেই পাব আমি যে সদায় যাওঁ সদায় গধূলি যাওঁ সদায় বম দিওঁ সদায় কেৰচিন দি আছোঁ আপুনি ৰাইজৰ মানুহক বেলেগ মানুহক কিছুমানক সুধিলে আপোনালোকে চবেই গম পাব আমি সদায় যাওঁ আৰু তেখেতসকলক ৰাইজৰ মানুহবিলাকক আমি সদায় কৈয়ে থাকোঁ যে ওচৰত নাযাব ওচৰত এৰিব সেইটো সকিয়নি দিয়াৰ পিছতো এতিয়া কিছুমান মানুহে নুশুনিলে তেখেতসকলে আগবাঢ়ি যায় বস্তুটো তেনেকুৱা কেতিয়াবা চিটুৱেশ্যন হয় তেনেকুৱা ক্ষতিগ্ৰস্ত কৃষক তথা ভুক্তভোগী ৰাইজৰ দাবী হাতীৰ জাকটোক অচিৰে খেদি পঠোৱাৰ লগতে পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক সংশ্লিষ্ট কৰ্তৃপক্ষই গোৱালপাৰাৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট আছাম টুডে লাইভ